দেখিছে একদম আজি মানে এই কলচত লৈ মানে পৰিৱেশটো বেকগ্ৰাউণ্ডটো দেখি মানে গম পাই আজি এইজোপা একদম বাঁহ এজোপা দেউতাই এটাৰ পৰা কিনি মেলি কাটি এতিয়া আমি জেওৰা ভেটিবলৈ বাঁহ কাটিছোঁ এইখিনি পূৰা মানে কাটি মেলি কি কৰিম মানে চাই থাকক শেষলৈকে কি কৰিম এইখিনি বাঁহ কাটি জেওৰা খুঁটি বনাই জেওৰা ভেটি তাত কি হ'ব চাই থাকক আপোনালোকে একজোপা বাঁহ ফিনিছ দি দিম কেইটা আছোঁ এইটো আমৰ কাঁইট দীঘল দৰৌ আৰু মই আছোঁ এতিয়া মানে ইয়াত পৰিৱেশটো কেনেকুৱা হ'বলৈ গৈ আছে চাই থাকক ভিডিঅ'টো শেষলৈকে ধামাকা আজি পূৰা আজি এজোপা চাফা দি দিম পূৰা চাফা দি দিম বৰ্তমান কাকপথাৰ পাই গ'লেহি এতিয়া আমি ইয়াত দৰৱৰ দোকান আছে দৰৱৰ দোকান সোমাইছোঁ এইখন দৰৱৰ দোকান এটা গুটি 500 গ্ৰাম এইটো পাই গ'লোঁ ফাইনেলি আমি এইখনে আমাৰ কাকপথাৰ টাউনখন ইয়াতে ধুনীয়াকৈ আছে কাকপথাৰ টাউন এনেকৈ আৰু ৰ'দত এতিয়া বস্তু চস্তু লোৱা হ'ল অলপ দুটাই একেখন স্কুটিতে আহিছোঁ মোৰ বাইকখন থৈ আহিছোঁ অলপ আপোনালোকক দেখাওঁ বুলি এনেকৈ আহি পেলালোঁ অকলে হ'লে বাইক চলাই ভিডিঅ' কৰিবলৈ বেয়া আছে কাৰণে দেখাই দিছোঁ আপোনালোকক ধুনীয়াকৈ এতিয়া দোকানৰ পৰা আহি অলপ চাহত ৰখিছোঁ বস্তু ঘৰতে দেখামগৈ তথাপি ইয়াত অলপমান দোকান নোহোৱা লাগিছে আৰু বস্তুটো এইখিনি ল'লোঁ ঘৰত বাজেটটো দেখাম আৰু ধুনীয়াকৈ ইয়াত সাৰ এবেগ ল'লোঁ এইটো সাৰ নহয় দেই DAP বুলি কয় এইখিনি দিম কেনে ৰুব লাগে আপোনালোকে চাই থাকিব আৰু ভিডিঅ'টো ঘৰতে দেখামগৈ আৰু ধুনীয়া বৰ্তমান ফাইনেলি আমাৰ বস্তু পাই গ'লহি এতিয়া ইংলিছ কৈছোঁ ফাইনেলি এতিয়া আনবক্সিং কৰোঁ আপোনালোকে চাই থাকক এইখন হৈছে পলিথিন কবি বচাবলৈ ইয়াক ঢাকিব লাগিব বৰষুণ ৰ'দ নপৰাকৈ এইটো হৈছে এই ৰঙলা কিচা খাইগা এইটো 50 গ্ৰাম ইয়াত আছে 400 গুটি লৈ আছে 550 টকা মানে আমি ক'বলৈ গ'লে মুঠাই বুলি ক'বলৈ গ'লে 550 আয়ো 550হে হয় এটা আনিলোঁ দুটা আনিলোঁ তিনিটা এইকেইটা গুটি আৰু তিনিটা চাৰিটা পাঁচটা ছটা আপোনালোকে হিচাপ কৰি লওক কিমান হ'ল বিলটো এইটো ফ্ৰেঞ্চবিন পেকেট এটা আৰু ফ্ৰেঞ্চবিন লাগিছিলে আকৌ এপেকেটে নহয় বাৰু এই তোমাৰ মানে এই গুটিখিনি ৰুওঁতে দিব লাগিব আপোনালোকে দেখাম কেনেকৈ দিব লাগে এনেকুৱা পেকেট আনি লওঁ 4টা এইটো মানে শুকুৱাই মৰিব আৰু এই 4টা এই পূৰা সাংঘাতিক বাজেট এই ৰিচিপ্ট ক'ত গ'ল ৰিচিপ্ট টেপত তাৰপিছত এইটো DAP আইঅ 50 কেজি এই কাজি নেমু পিছে গৰম আহিছোঁ ন একদম ডকচি খাবলৈ চাই থাকিব আপোনালোকে এতিয়া ইমানখিনিতে আনবক্সিং কৰিছোঁ একেবাৰে কাইলৈ মানে ৰুওঁ আৰু এইখিনি তেতিয়া আপোনালোকে জোঙালিলোঁ আজি নিব লাগে চাইকেল ৰেডি এইখিনি বাঁহ জেওৰা ভেটিব লাগে এই টঙা তোলাবলৈ বাঁহ কাটিছে লগতে এইবাৰ মানে মোৰ খেতি ভিডিঅ' হ'ব আপোনালোকে চাই থাকক পূৰা ধামাকা কচ খুটি বান্ধি আছে এনেকৈ মুঠা কৰি বান্ধি ল'ব লাগিব ইয়াত বান্ধি আছোঁ এতিয়া টঙা তাৰপিছত চাইকেলত উঠাম ধুনীয়াকৈ আনি থ'ব লাগিব সমানকৈ দেই তেতিয়াহে হ'ব এইখন জোঙা ইয়াকে হয় জপনাখন বনাই লৈছোঁ তাৰপিছত এইডোখৰ হাল বাই থৈছোঁ আৰু এতিয়া বৰষুণ দিলে নাইবা কচকৈ ৰুলোঁহেঁতেন এতিয়া আকৌ ৰ'দ দিলে মানে ৰুম এতিয়া ধুনীয়াকৈ পূৰা ইয়াত মই এতিয়া ধুই দিম ই পকাব এইটো যে জেওৰা ভেটা পদ্ধতি বুলি কয় দেই এইটো এনেকৈ পকাব লাগিব এইটো আপোনালোকে চাই লওক
এনেকৈ যদি নেজানে শিকিব। আজি মানে বহুত দিনৰ ৰ'দ দিছে, একেবাৰে AC চোলা পিন্ধি একদম তথা পুৰা মানে ইয়াত ৰঙালাও গুটি ৰুব গৈ আছোঁ। আজি ৰঙালাও ৰুম, বিৰাট পুৰা জ্বৰ লাগিছে। এইখিনি ৰঙালাও গুটিখিনি এয়া আনিছোঁ, এতিয়া বাইক গৈ পিনে আনবক্সিং কৰিম। কেনেকুৱা লাগিব, মজা লাগিব। আজি পুৰা জ্বৰ ঠাহনি নাই। এইটো আমাৰ শিঙা পোৱালি গৈছে, এইটো তাৰপিছত আৰু আহিব এতিয়া ধুনীয়াকৈ চাই থাকক আজি আৰু আমি বাইকখন ৰাতিপুৱা হাল বাইছিলোঁ, এতিয়া ইয়াত মানে ৰুম ধামাকা কচ কৰি ৰুম। ইয়াত নহ'বই, আৰু ৱাল যাব লাগিব। এইখিনি লৈ ল ধুনীয়াকৈ, তাতে আনবক্সিং কৰিছোঁগৈ। এইখিনি DAP বুলি কয় ধুনীয়াকৈ। এইখিনি আমি দিম, কেনেকৈ দিম কি ভিডিঅ'টো শেষলৈ চাই থাকক, কেনেকৈ ৰঙালাও খেতি কৰা হয় ইয়াত আপোনালোকে দেখিব। এইখিনি ইয়াত পেলাই দিছোঁ, ইয়াত গুটি আছে, গুটিখিনি এতিয়া আনবক্সিং কৰিম। টেমা এটা আনবক্সিং কৰিম। নাঙলটো কেলৈ আনিছোঁ, মূলাখিনি দিবলৈ। অকল এলাইনহে ৰুম, মানে মূলা টেমা এটা আছে, এলাইনহে ৰুম। এনেকৈ চাৰি পিনে নাঙলটো লিক কৰিম। তাৰপিছত এই ৰছীডালে ফিটাই আমি হেৰি কৰিম। এই ৰছীডাল আনিছোঁ, সেইখিনি পানী আনিছোঁ ৱাটাৰ, ধুনীয়াকৈ হেৰি কৰিম। পৰা অলপমান স্বচ্ছ ভাৰত মাৰি দিছে। এটা ৰঙালাও গুটিৰ দাম 1.5 টকা হৈছে। ভগৱান, এইটোতো পটান লাগিছে ন, সুন্দৰকৈ কাটি দিয়া হ'ল। এতিয়া ইয়াত হিচাপ নিকাচ হ'ব কিমান হয়। গুটি আছে, বেলেগকৈ ৰুম। 400 গুটি আছে, এটা বেছি দিছিলে, সেইটোৱে বেয়া এটা দিছে। এইটো টেমাত 400 গুটি। তই কাণ পাতি একদম চকু মেলি চাবি আৰু কেনেকৈ খেতি কৰিব লাগে। এনেকুৱা ষ্টাইলত ৰুব লাগিব, এনে অলপ কৰিব লাগিব। অলপ টান হৈছে, এডোখৰত স্পেচিয়েল কৰি লৈছে। এতিয়া DAP এনেকৈ দিব লাগিব। বৰকৈ মিলাই লওঁ, মাটিখিনি মিলাই লওঁ গোটেই মাটো হেৰিয়ত। গোটটো এনেকৈ ধৰি ল'বি দেই, এনেকৈ ঠেলিবি, এনেকৈ গোটটো ধৰি ঠেলিবি। কি দিব আকৌ তল দিবি, জোঙাটো কৰিম জোঙাটো তললৈ হেঙা দিবি, গোটটো ধৰি ঠেলি দিবি। জুম কৃষ্ণ ভগৱান যেনেকৈ আশা কৰিছে সেনেকৈ আশা পূৰণ কৰিব লাগে। ৰুইছোঁ, একোটা হ'ব নালাগে। আৰু এটা ৰুম, দুটা দিছোঁ। এতিয়া এনেকৈ হৈ যাব। ভিডিঅ' চাই থাকক সকলোকে। আজি আকৌ কালি ৰুই শেষ নহ'ল, আজি আকৌ ৰুই আছোঁ। বৰ্তমান পূৰা মজা লাগিছে আজি ৰুই। ৰাতি পূৰা মানে পূৰা ৰাতি কেনেকুৱা আজি ধামাকা হ'ল। ৰাতি শোৱা খাৰ নহ'ল, কেলৈ বৰষুণ দিছিলে। বৰষুণ দিয়াৰ পিছত মানে এতিয়া আকৌ পকৰপতা ৰ'দটো দিছে। এতিয়া কোঁচকৈ ৰুই আছোঁ বৰ্তমান। এইডোখৰ ৰোৱা হ'ল, এইটো এয়া ৰোৱা হৈ গ'ল মানে। আৰু আছে বৰ্তমান এইডোখৰ ৰোৱা হ'ল, এতিয়া ৰুই আছোঁ। হাত বোকা লাগি আছে পূৰা। ভিডিঅ'টো বনাই লৈছোঁ আকৌ। এতিয়া এইডোখৰ আছে,
এইটো টিককৈ এটা মাৰো পিক মানে। তাৰপিছত এতিয়া মই দেখাই আছোঁ, চাই থাকক। ঐ পাপে কেনেকৈ ৰুৱে দেখাই দে। ৰঙালাও লাগিলে কণ্টেক্টটো কৰিব, কমেণ্টত ফাৰ্ষ্ট কমেণ্ট কৰিব কিমান লাগে, কাক কি লাগে, বুকিং এতিয়াৰ পৰা কৰিব লাগিব। আমাৰ ৰোৱা হ'ল, কালি 1200 গুটি ৰুলোঁ। তাৰপিছত আৰু আজি এতিয়ালৈকে এটেমাহ আদা হোৱাই নাই, আৰু অলপ আছে, ইমানখিনি আছে। এতিয়া ৰ'দটো পূৰা পকপৰা দি আছে, অলপ ৰুই লওঁ, আমাৰ দেৰি হৈ গৈ আছে দেই। গান ফুৰিছা এবাৰ ফাইনেলি এতিয়া শেষ লাষ্টৰ গাত ৰুইছোঁ। এতিয়া শেষ আৰু ফাইনেলি ৰঙালাও আজি, আৰু বেলেগ চফা ৰুবলৈ আজি নাই আৰু। আজি বেলেগ আকৌ এতিয়া দাংবডি ৰুম এতিয়া। ধুনীয়া, এই সমাপ্ত চেছ। আকৌ পাছবেলা আহিব লাগিব তেনেহ'লে, এতিয়া ভোক লাগিছে বোলে। কিমান ৰ'দত দি আছোঁ, কষ্ট কৰিছোঁ মানে নকলিচিনে আৰু। এই হাগিব লাগিলোঁ, ব্লগটো নবনাওঁ আৰু। এই ক'ৰবাত কাৰোবাৰ পেট এটা বিষালোঁ, মুখলৈকে বিষা নাভাঙো আৰু, হয় নহয়? অনলাইন ভিখাৰী নহওঁ আৰু, মানৱীৰ নিচিনা অনলাইন ভিখাৰী নহওঁ। লাগিলে নিজে কষ্ট কৰিম। ইমান ৰ'দৰ ৰুই আছোঁ দেই, ইমান ৰ'দৰ ৰুই থাকোঁতে তাক এটকামান দিব লাগে নেকি আমি? মানৱী পইচা এটকা লাগে, ইমান যে ভিখাৰী নাই ক'লেতো জন্মদিন নাপাতিলে হৈছে, হয় নহয়? কুকুৰা এটা মাৰি খুৱাই দিলে হৈছে, ঘৰত কুকুৰা নাই হাঁহ নাই আকৌ। তাৰপিছত এতিয়া ভিডিঅ'টো সকলোৱে চাই কেনেকুৱা বোলে কমেণ্টটো কৰিব। তাৰপিছত আজি এইটো লাষ্ট ব্লগ হৈছে, আকৌ কাইলৈৰ পৰা মানে যেতিয়াৰ পৰা গুটি জগিব ইয়াত আকৌ দৰৱ মাৰিব লাগিব, তেতিয়াৰ পৰা আকৌ প্ৰথম ব্লগ আকৌ এটা ব্লগ বনাম। কিমান দিন হ'ব সেইটো নাজানো, সেইটো খুব বেছি মাটি প্ৰথম জগিব তেতিয়া দৰৱ মাৰিব লাগিব, সেইদিনাখনি প্ৰথম হ'ব। মাটি চপোৱালৈকে সেইটো এটা বনাম, মানে সেইটো দৰৱ মৰালৈকে, সেইটো 2 নম্বৰ ব্লগ হ'ব। বাহিৰৰ আৰু এইখিনি ৰুমটো এটা বনাব লাগিব, এইখিনি লোকেল নিজৰ ঘৰৰ গুটিয়ে ৰুম, তেতিয়া সেইটো বনাম। মানে সেনেকৈ বনাই থাকিম, চাই থাকিব আপোনালোকে, সকলোৱে মৰম চেনেহ কৰিব। ইমান কষ্ট কৰিছোঁ দেই, আমাৰ পকপৰা ৰ'দত। এতিয়া কেইটা বাজিলে বাৰু? এতিয়া টাইমটো চাই দিলে মানে এতিয়া 10:30 বাজিলে। 10:30 বজাত ইমান পকপৰা ৰ'দত যে হেৰি কৰি আছোঁ, কাম কৰি আছোঁ। আপোনালোকে চাওকচোন, আপোনালোকে কাম কৰিব নালাগে এই 10:30 বজাত, ঘৰৰ বাহিৰতে অলপ দেৰি আধা ঘণ্টামান থাককচোন, কেনেকুৱা লাগে গম পাই যাব। কিন্তু কষ্ট কৰিছোঁ যে, কষ্ট ফল বোলে মিঠা, তাকে মিঠা না টেঙা উপভোগটো কৰিব লাগিব। তাকে আজি ব্লগটো ইমানতে সামৰোঁ। সকলোৱে কমেণ্ট, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব মুঠতে দেই। জমে ন জমে এতিয়া। বাই বাই, লভ ইউ, গুড নাইট, গুড নাইট, গুড নাইট পিছে, গুড নাইট পিছে, গুড নাইট পিছে, গুড নাইট পিছে। আজিৰ ভিডিঅ'টো টাইপ্ত মানে সমাপ্ত। এটা এইটো কি বোলে কাৱাছাকি নিনজা, এইকেইটা বিকি ডিস্কো ডিস্কো। এই সেইটো লাইনটো কেলৈ গৈছে কিছু নাই, এই ৰখাই দে মাটিটো বিন্দাছ ডিস্কো ডিস্কো দে।